ভাই আহি আছে পুৰা সুপাৰ এক্সাইটেড তোৰৰ পৰিৱেশ চাওক ইমান মানে বঢ়িয়া আৰু তো স্বাগতম জনাইছোঁ গাইজ মোৰ ইউটিউব চেনেললৈ আৰু আজি যাবলৈ ওলাইছোঁ আমি মানে আমাৰ ইফালে মানাস নেশ্যনেল পাৰ্কত মানে গেটলৈকে যাম আৰু নিকুঞ্জ ভাই হৈ থাকিব বোলে অলপ চাই যাই আহে আৰু নতুনকৈ ৰিজৰ্ট হৈ আছে এখন সেই ৰিজৰ্টতো যাবলৈ চেষ্টা কৰিম আমি তো ভিডিঅ'টো চাই থাকক গোটেইখিনি লাহে লাহে দেখাই আছোঁ আৰু few moments later তো এতিয়া ফাইনেলি উঠি ল'লোঁ গাড়ী ইফালে আছে লাডেন ভাই দীপাঞ্জিত ভাই তো এতিয়া যাই আছোঁ আৰু আছে দুজন মানুহ বিশেষ ব্যক্তি আছে দুজন দেখাই আছোঁ লাহেকৈ এইফালে আছে নিকুঞ্জ ভাই আহি আছে পুৰা সুপাৰ এক্সাইটেড আজি চাই আছোঁ নতুন নতুন কিছুমান জেগা তো এতিয়া যাই আছোঁ এতিয়া আহি ফাইনেলি গৰম বাজাৰ আহি পালোঁ আৰু ইয়াৰ পৰা বহুত ওচৰ হয় 2 কিলোমিটাৰমান হয় আৰু গেটলৈকে তো আমি গেটলৈকে যাই আছোঁ বৰ্তমান আহিলে এটাই ভাল লাগে মানে কল এবিধ ফল মানে বহুত থাকে আৰু ভাই ইফালেও আছে কল এবিধ ফল খালে হয় কি হাতীৰমান বল আহি পালোঁ সেইফালে গেটখন আছে আৰু ইফালে নিকুঞ্জ ভাই আহিছে আজি মজা আৰু ইফালে দীপাঞ্জিত ভাই আৰু ইফালে কি আছিল নাম মটুৱা ককাই তো ফাইনেলি আহি পালোঁ টুৰিজিম ইফালে আছে মানাসৰ টুৰিজিম আৰু টুৰিজিমৰ ভিতৰত গৈ আছোঁ মানে মই আহিছোঁ আগতে বহুতবাৰ আহিছোঁ কিন্তু ব্লগ ভিডিঅ' বনা নাই সেইকাৰণে ময়ো নিকুঞ্জ ভাইহঁত বোলে আজি আহে তাৰ কাৰণে ময়ো আহিলোঁ ব্লগ ভিডিঅ' হ'ব আৰু ইফালে গৈ আছোঁ মানে ৰ'দটোৰ কাৰণে ভাল কোৱালিটি আহে নাই হাও দাদা ভিডিঅ'গ্ৰাফাৰ নেকি দাদা ফটো মাৰি আছে নেকি ঠিক আছে ভিতৰৰ পৰিৱেশ চাওক ইমান মানে বঢ়িয়া আৰু আমাৰ ইয়াত যে আছে এনেকুৱা নালাগে ইফালে একদম নেক্সট লেভেল এতিয়া মানে আমি ৰখি আছিলোঁ নিকুঞ্জ ভাই আমি গোটেইকেইজনে ৰখি আছিলোঁ কিন্তু এইফালে বোলে হৰিণা এটা ওলাইছে মানে কিবা আৱাজ দি আছে মানে চাউণ্ড কৰি আছে তো লাডেন ভাইয়ে কল সঁচাই না হৰিণা না কিবা বেলেগ ছাগলটো নহয় নাই হৰিণাই বোলে তো যদি দেখা পাওঁ সেয়ে আৰু চাই আছোঁ ৰ'ব লাইনৰ তাৰ কাটা কিন্তু সেইফালে আছে হৰিণা আমি হৰিণা চাব যাম এইবাৰ শ্বট কৰে নেকি ইফালে চাওক এই চাবি শ্বট লাইন আছে এইফালে শ্বট লাইন আছে কাৰেণ্টৰ একদম খুটাবোৰ দেখিছে এই আগত হৰিণা আছে এই হৰিণাৰ সন্ধানত অলপ ভিতৰত সোমাই আহিলোঁ ই বহুত জংঘল ইফালে ৰাস্তাই নাই চাব গৈছিলোঁ হৰিণ কিন্তু সেইফালে বহুত জংঘল ৰাস্তাই নাই সেইকাৰণে আহিলোঁ আৰু হৰিণ চৰিণ বাদ দিয়ক তো ফাইনেলি হৰিণা চাব গৈছিলোঁ আৰু হৰিণা চোৱাৰ পিছত এই অৱস্থা হ'ল মোৰ চশমাৰ হৰিণাও দেখা নাপালোঁ ভালকৈ হৰিণে খেদিল হৰিণাই আছিল নে ছাগল আছিল নাজানো কিন্তু চশমা হৈ গ'ল এই অৱস্থা ফাইনেলি ভাঙা চশমা পিন্ধি অলপ ফটো চটো উঠিলোঁ আৰু ইফালে ভিউটোতো একদম নেক্সট লেভেল ভিউ আহিব যোন মানে যিসকল ৰাইজে অহা নাই যিসকল মানুহে অহা নাই এই ভিডিঅ'টো চাই 10জন হ'লেও আহিলে মোৰ ভাল লাগিব আৰু আমি এইবাৰ তলত যাম অলপ তলত যাই আৰু দেখাই আছোঁ আৰু কিছুমান তাত অলপ ফটো চটো উঠি এতিয়া মানে অলপ গৈ আছোঁ মানাস গেটৰ ছাইডৰ ফালে অলপ চাই আহোঁ বহুত দিনটো অহা নাছিলোঁ আজি আহিলোঁ ইফালে আছে আমাৰ গণেশ বাবা হাতী লোকে দেখছে একদম কোৱালিটি মোৰ বেয়া কিন্তু সেইটোৱে হৰিণটো যোনটো কৈছিলোঁ এই দি আহি দেখা পালোঁ ভালকৈ হৰিণটো ইফালে নাই জংঘলত সোমি গ'ল সেইফালে আগত তাৰ পৰা আহি আমি এতিয়া গৈ আছোঁ মানে সেইদিন যে মই হোৱাটছআপত এটা ষ্টেটাছ দিছিলোঁ কোনে গম নাপায় মানে তাত নতুনকৈ ৰিজৰ্ট এখন হৈ আছে তাত গৈ আছোঁ ইফালে চাওক ইফালে ভিউ আমাৰ গাড়ী বাৰ হৈ আছে ফুল এডভেঞ্চাৰ তলত একোৱে দেখাই নাপায় ইয়াত আমি কিবা অলপ খোৱা বস্তু ল'লোঁ তাত যাই আমি খাম এনে ভাল লাগিছে না সেই পালোঁ জেগাটোত মানে য'ত ৰিজৰ্ট হ'ব এইফালে কাম চলি আছে ভিতৰত গৈ আছোঁ অলপ ভিতৰত নিকুঞ্জ ভাইয়ে মানে ইয়াৰে যেন মেইন যোনে খুলিব মানে সেই মানুহজনৰ লগত কথা পাতি আছে অলপ সুধি আছে কি হ'ব কি নহ'ব
নিকুঞ্জ ভাইৰ চেনেলত চাই ল'ব আৰু ইফালে হ'ব হোৱাৰ পিছত মই ভালকৈ বনাম এতিয়া মানে ভালকৈ ভিডিঅ' নবনাওঁ অ'পেনিঙৰ দিম ভিডিঅ' বনাম 15 minutes later. ইফালে আছে তাগ্ৰা ভিউ একদম নদীৰ মাজত পানী চানী নাই সেইকাৰণে আমি ইয়াতে বহাই দিলোঁ খানা আৰু ইফালে এখন দলং আছে তো ফাইনেলি খোৱা লোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল মানে বিশেষ একো নহয় মানে মই আহিয়ে থাকোঁ কিন্তু আজি নিকুঞ্জ ভাইহঁত অহাৰ কাৰণে ময়ো আহিলোঁ আহি মানে অলপ দেখাই দিলোঁ আৰু বস্তুখিনি কিন্তু ভালকৈ ভিডিঅ'টো নহ'ল ময়ো জানো ভালকৈ নহ'ল ভালকৈ একো কৰা নহ'ল কিন্তু যেতিয়া অ'পেনিং কৰিব এই যে ৰিজৰ্টখন দেখালোঁ অ'পেনিং কৰাতে মই বঢ়িয়াকৈ ব্লগ ভিডিঅ' বনাম আৰু আপোনালোকক দেখাম তো আজি বাই বাই আৰু এতিয়া আমি এটা বিশেষ কাম আছে কামত যাওঁ